নমস্কাৰ, এইটো মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অতি এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ আবেদন কৰা নাই, তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব অৰুণোদয় আঁচনিত কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। লগতে ইয়াতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি মোক উৎসাহ যোগাব বুলি আশা কৰিছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয় আঁচনিত অনলাইন আবেদন কৰাৰ কাৰণে আপুনি প্ৰথমে নিজৰ গুগল ব্ৰাউজাৰত গৈ অৰুণোদয় বুলি টাইপিং কৰি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকৰ প্ৰথম যিটো পেজ খোল খাব অৰুণোদয়, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত নতুন এটা পেজ খোল খাব, তাত ছাবমিট গ্ৰেভিয়েন্স বুলি আছে, তাত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পাছত এখন নতুন পেজ খোল খাব, তাত কিছুমান ইনফৰমেশ্যন আপোনালোকে ফিল আপ কৰিব লাগিব, তাত আপোনালোকে গম পাই যাব। প্ৰথমতে আছে কেণ্ডিডেটৰ নাম, যাৰ বাবে আবেদন কৰিব তেওঁৰ নামটো ইয়াত টাইপ কৰি দিব। তো মই টাইপ কৰি দি আছোঁ, মই টাইপ কৰি দিছোঁ। তাৰ পাছত আপোনালোকৰ যি মোবাইল নম্বৰটো আছে সেই মোবাইল নম্বৰটো আপুনি লিখি দিব। মই এটা লিখি দিছোঁ জাষ্ট এক্সাম্পলৰ বাবে। তাৰপাছত আপোনালোকৰ যিটো ৰেচপেক্টিভ ডিষ্ট্ৰিক্ট আছে, তো ডিষ্ট্ৰিক্টটো আপোনালোকে তাত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ পাছত আপোনালোকে ইমেইল আইডি দিব পাৰে, নিদিব পাৰে। তাৰপাছত আপোনালোকৰ এড্ৰেছ, পিনক'ড, এই সকলোখিনি তথ্য আপোনালোকে ধুনীয়াকৈ বহাই দিব। তো মই ইয়াত জাষ্ট এক্সাম্পলৰ কাৰণে এনেকৈ দিছোঁ। আপোনালোকে যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকে নিজৰটো ভালকৈ চাই আবেদন কৰি দিব। তাৰপাছত লাষ্টত আছে এটাচমেণ্ট ইফ এনি। তো ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু পাছবুকখন এটা PDF বনাই 4 MBৰ তলত হ'ব লাগিব। তো আপোনালোকে ইয়াত 4 MBতকৈ কম বা বেছি হ'ব নোৱাৰিব, তাত PDFটো বনাই আপোনালোকে আপলোড কৰি দিব। তো ইয়াত আপোনালোকে চাব ব্ৰিফ ডিছক্ৰিপশ্যন অফ ইয়ৰ গ্ৰেভিয়েন্স। তো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। মই ইয়াত জাষ্ট এক্সাম্পলৰ কাৰণে এটা টাইপ কৰি দিছোঁ। তো আপোনালোকৰ কি কি প্ৰব্লেম আছে, আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পাবৰ কাৰণে যোগ্য হয় নে নহয়, আপোনালোকৰ কি অসুবিধা আছে, এইখিনি আপোনালোকে ইয়াত এক্সপ্লেইন কৰি দিব। আপুনি বিধৱা, আপুনি কি কৰে, মই ইয়াত জাষ্ট এটা এক্সাম্পলৰ কাৰণে লিখি দিছোঁ। বিধৱা মানুহৰ ঘৰত থাকি কাম কৰি সংসাৰ চলায়, তো এইটো গ্ৰেভিয়েন্সটো মই লিখি দিছোঁ। লিখি দিয়াৰ পাছত আপোনালোকে তলফালে চাব ছাবমিট ইয়ৰ গ্ৰেভিয়েন্স। তো ছাবমিট ইয়ৰ গ্ৰেভিয়েন্সত ক্লিক কৰি দিয়াৰ পাছত যিখিনি তথ্য সম্পূৰ্ণ হ'ব তাত গ্ৰীণ টিক আহি যাব। ঠিক আছে, মই এইখিনি দিয়া নাই গতিকে অহা নাই। তো গ্ৰীণ টিক আহি যাব। তাৰপাছত ইয়াত আপোনালোকৰ এটা এপ্লিকেশ্যন নম্বৰ দি দিব। তো এপ্লিকেশ্যন নম্বৰটো ৰাখি ল'ব। এইখিনি আপোনালোকৰ সমাপ্ত হ'ল অনলাইন আবেদন কৰা।